নমস্কাৰ বন্ধুসকল মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো চলিত জানুৱাৰী মাহৰ ভিতৰতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 800 জন টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি প্ৰদান সম্পৰ্কে গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো বন্ধুসকল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে এক সংবাদমেল যোগে ঘোষণা কৰে যে চলিত জানুৱাৰী মাহৰ ভিতৰতে পৰিষদৰ অন্তৰ্গত 800 জন টেট উত্তীৰ্ণ প্ৰাৰ্থীক ঠিকাভিত্তিক লগতে স্থায়ী পদত নিযুক্তি প্ৰদান কৰা হ'ব তেওঁ আৰু লগতে জনায় যে উক্ত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তেওঁলোকৰ উপস্থিতিতেই নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব এই মাহৰ ভিতৰতে আমি 800 জন 800 যিবিলাকৰ টেট পাছ কৰিছে কন্ট্ৰেকচুৱেল আৰু পাৰ্মানেন্ট তেওঁলোকৰ কাৰণে এই মাহৰ ভিতৰত আমি 800 আমি এপইন্টমেন্ট লেটাৰ দিম ডিপুটি হ'ব অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতসকল আহি আমি একেলগে কাৰ্বি অট'নমাছ কাউন্সিলৰ লগত তেখেতসকলে আহি আমি এপইন্টমেন্ট লেটাৰটো এই মাহৰ ভিতৰতে দিম